আজি চক এযোৰ কাপোৰ মই চিলাবলৈ লৈছোঁ। নমস্কাৰ, মই পৰিস্মিতাই মোৰ চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত মই চাদৰ মেখেলা এযোৰ চিলাবলৈ লৈছিলোঁ। ভাবিলোঁ মানে এটা মোৰ প্ৰব্লেম হ'ল দেই, মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকৰো কেতিয়াবা এনেকুৱা প্ৰব্লেম হ'ব পাৰে, তেতিয়া আপোনালোকে কি কৰিব মানে মই এই কাপোৰযোৰ চিলাবলৈ লৈছিলোঁ কাষ্টমাৰৰ ভাগত। কাষ্টমাৰজনে চোৱা নাই আচলতে পাৰি কেইটা থাকে বা নাজানেও ন কেনেকৈ চিলাব লাগিব, কি কৰি মানে কেইটা পাৰি থাকিব লাগে। এতিয়া মই চিলাবলৈ লৈ দেখিছোঁ পাৰি আছে মুঠতে 4টা। এতিয়া 4টা পাৰিয়ে এতিয়া মইতো কাপোৰযোৰত লগালে মানে জোখত নহ'বগৈ, বহুতখিনি জেগা থাকি যাবগৈ। এতিয়া কি কৰিম মানে তাৰে এটা আইডিয়া এটা লগাইছোঁ আৰু পাৰিটো যিহেতু ডাঙৰ, এতিয়া এইটোৰ পৰাই মই মানে 2টা পাৰি বনাব লাগিব, তেতিয়াহে কাপোৰযোৰ আৰু কাপোৰযোৰত পাৰি নলগালেও দেখিবলৈ ভাল নালাগিব মানে এইযোৰ কাপোৰত। সেইটো কাৰণে এতিয়া মই ইয়াৰ পৰা 2টা পাৰি কেনেকৈ বনাম আৰু চিলাম কেনেকৈ তাকে আপোনালোকক দেখুৱাম বুলি আহিছোঁ। আপোনালোকৰো কেতিয়াবা সহায় হ'ব বুলি ভাবি ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা পাই জনাব দেই। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই পাৰিকেইটা ব্লাউজ পিচটোৰ পৰা কাটি ল'লোঁ। দেখিছেনে পাৰিকেইটা ডাঙৰ ডাঙৰ, কিন্তু পাৰি আছে মুঠতে 4টা। এতিয়া 4টা পাৰিয়ে কাপোৰযোৰ নহ'ব, সেয়ে মই কিবা এটা আইডিয়া লগালোঁ আৰু পাৰিকেইটা ডাঙৰ যিহেতু মই এনেকৈ ভাঁজ কৰি লৈ পেলাই মাজে মাজে পাৰিকেইটা কাটি দিলোঁ। আকৌ পাৰি 2টা বেছিহে হ'ল দেই, 2টাৰ মানে এটা পাৰি বা ব্লাউজত লগাব পৰা হ'ব। ভালেই হ'ল আৰু এতিয়া ব্লাউজ পিচটোও মানে প্লেন আছিলে, তাত কাপোৰ বাঢ়ি থকা নাছিলে যিহেতু পাৰি নাছিলে মানে, এতিয়া তাত লগাব পৰা হ'ব। এতিয়া মই পাৰিকেইটা কাটি ল'লোঁ যে এনেকৈ ধুনীয়াকৈ সমানকৈ মিলাই ল'ম, উলটিয়াই লৈ পেলাই তাৰপৰা চিলাই ল'ম। চিলাই হোৱাৰ পিছত এই পাৰিটোৰ মানে 2টা ছাইডেই ভাঁজ কৰি পেলাই চিলাব লাগিব। অলপ সোমোৱাই ল'ব লাগিব 1/2 ইঞ্চিমান, তেতিয়াহে কাপোৰযোৰ ধুনীয়া হ'ব। চাদৰখনৰ লগত ধুনীয়াকৈ পাৰিটো মিলাই পেলাই এনেকৈ চিলাই ল'ম। অলপ সোমোৱাই পেলাই ধুনীয়াকৈ সমানকৈ চিলাই যাব লাগিব। আৰু এতিয়া আহকচোন চিলাই লওঁ মই পাৰিটো, তাৰপিছতে কেনেকুৱা লাগিছে দেখাম দেই, আৰু আপোনালোকেও জনাব আকৌ কেনেকুৱা লাগিছে। এতিয়া মই পাৰিকেইটা এনেকৈ ধুনীয়াকৈ মিলাই চিলাই যাম। চিলাই মানে কাপোৰ এযোৰ কোনোবাই যেতিয়া বনাবলৈ দিয়ে কিবা এটা ভালকৈ কৰি দিলে ভাল লাগে, নহয়নে বাৰু? কাষ্টমাৰেও বহুত বিশ্বাস কৰি আমাক কিবা এটা কাম কৰিবলৈ দিয়ে। এতিয়া এয়া চাওক পাৰিকেইটা চিলাই হৈ গ'ল। দেখিবলৈ কিন্তু ধুনীয়া লাগিছে, মানে দেখিলে ক'ব নোৱাৰি যে এইকেইটা হাফ পাৰি দি পেলাই মানে বনাইছোঁ বুলি। হৈ গ'ল মোৰ চাদৰত পাৰি লগোৱা। আপোনালোকৰো যদি কেতিয়াবা এনেকুৱা প্ৰব্লেম হয়, এনেকৈ আপোনালোকে বনাব পাৰিব। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব দেই। ভাল লাগিলে লাইক কমেণ্ট কৰিব। ধন্যবাদ।